সমূহ অসমবাসীলৈ আপোনাৰ জনপ্ৰিয় অষ্টভাষিক ৱেব মিডিয়া তথা অনলাইন চেনেল আছাম ফ'কাছৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। হয়, ৰঙালীৰ ৰঙেৰে মতলীয়া কৰিছে অসমবাসীক। সাধাৰণ ভিত্তিত নিয়োজিত হৈ থকা লোকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতালৈকে সকলোৱে গাত এতিয়া ৰঙালীৰ আনন্দ। লখিমপুৰৰ বিভিন্ন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে ৰঙালী আনন্দ। লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ৰঙালী বিশেষ দৃশ্য দেখুওৱাৰ পিছতে এইবাৰ আছাম ফ'কাছ উপস্থিত হ'ল লখিমপুৰৰ নাওবৈচাত। বিশেষত্ব বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী তথা কেকেটাৰ পত্নী মণিবৌ ওৰফে পাপৰি বৰাৰ প্ৰকৃত স্বামীৰ ঘৰখন দেখুওৱাৰ এক আমাৰ বিশেষ প্ৰয়াস। হয়, যুগ্ম জীৱন আৰম্ভণি কৰাৰ পিছতে স্বামী গৃহত প্ৰথমবাৰৰ বাবে বহাগক আদৰিছে মণিবৌ অৰ্থাৎ পাপৰি বৰাই। পোনপটীয়াকৈ দেখুৱাবলৈ সক্ষম হৈছে। আপোনালোকে দেখিছে মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাব মণিবৌ গৃহত অৰ্থাৎ স্বামী বাবাটো বৰুৱা গৃহত বৰ্তমান সময়ত দেখিবলৈ পাইছে গাঁওবাসী ৰাইজ আহিছে। তেওঁলোকে আজি এইখন চোতালত বিহু নাচিব, হুঁচৰি গাব। মই পোনপটীয়াকৈ দেখুৱাম আপোনাৰ জনপ্ৰিয় অষ্টভাষিক ৱেব মিডিয়া আছাম ফ'কাছৰ জৰিয়তে আৰু দেখুৱাম মণিবৌয়ে গাব। মণিবৌয়ে বিশেষভাৱে তেওঁ ঢোল বজাব আৰু লগতে এক কথাত ক'বলৈ গ'লে আজি শাহু বোৱাৰীৰ নাচোন আপোনালোকে দেখিবলৈ পাব আপোনাৰ জনপ্ৰিয় অষ্টভাষিক ৱেব মিডিয়া। যুগ্ম জীৱনৰ পাছতে পোৱা প্ৰথমটো বহাগ মাহত মণিবৌ অনুভৱ কেনেকুৱা, মণিবৌ অনুভৱ বিচাৰি আছাম ফ'কাছৰ এক বিশেষ সাক্ষাৎকাৰ। নিজৰ মনৰ অনুভৱ জনালে আছাম ফ'কাছৰ সন্মুখত মণিবৌ অৰ্থাৎ পাপৰি বৰাই। মণিবৌ বিহুৰ শুভেচ্ছা জনালোঁ। তোমালোকলৈও থাকিলে আৰু আছাম ফ'কাছৰ জৰিয়তে যোনে যোনে প্ৰগ্ৰেম বিচাৰ আছে তেওঁলোকলৈও মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কেনেকুৱা অনুভৱ আজিৰ দিনটোত স্বামী গৃহত, যিহেতু বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে আপুনি স্বামী গৃহত প্ৰথমটো বহাগ পাইছে, প্ৰথমটো বহাগ হৈছে মানে শাহু বোৱাৰী আজি মানে নাচ এটা আমি দেখিবলৈ পাম নেকি অলপ খন্তেক পিছতে? নিশ্চয় দেখিবলৈ পাব, বহুত ভাল লাগিছে। বিয়াৰ পিছত হয়তো এনেকুৱা পৰিৱেশ মানে বহুতে নাপায় হয়তো, যিটো বস্তু মই পাইছোঁ আৰু মোৰ বহুত ভাল লাগিছে। মোৰ শহুৰ দেউতা শাহু মা মোৰ বহুত ভাল হয় আৰু এতিয়ালৈকে মানে যিখিনি পাই আছোঁ তেওঁলোকৰ পৰা কিন্তু মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ভালেই লাগিছে। পাৰ্থক্য কি পাইছে নগাঁৱৰ নিজৰ ঘৰখন আৰু বৰ্তমান নাওবৈচাৰ লখিমপুৰৰ নাওবৈচাৰ স্বামী গৃহখন, পাৰ্থক্য কি পাইছে বিহু দিনটোত? পাৰ্থক্য বুলি ক'লে একোৱেই নাই, চব একেই হয়। তাত এজন দেউতা মা এৰি থৈ আহিছোঁ, ইয়াত এজন মা দেউতা লগ পাইছোঁ। পাৰ্থক্য একো নাই, তাত মোক যিমান মৰম কৰে ইয়াতো যথেষ্টখিনি মৰম কৰে, ক'বলৈ ভাষা নাই। জানিব পাইছোঁ যে উজনি অসমৰ বাবে বহুতখিনি মঞ্চ প্ৰগ্ৰেমৰ কাৰণে আপোনালোকৰ যোগাযোগ হৈছে। বৰ্তমান সময়ত জনামতে বহুতে কৈছে যে ঢোল লৈ পেলাই মণিবৌ ষ্টেজত উঠিব আৰু মুকুদাদাই চাইকেল লৈ উঠিব, এইখিনি ক্ষেত্ৰত কি ক'ব ৰাইজৰ বাবে? আচলতে মই এইখিনি ইমান ফ'কাছ কৰিব বিচৰা নাই, যি হ'ব ষ্টেজত হ'ব, নিশ্চয় চবেই দেখা পাব আৰু সেইটো কথা মই এতিয়া একো নকওঁ। যিসকলকে চাবলৈ আহিব তেওঁলোকে নিজেই দেখা পাব। ইয়াৰ পিছতে গাঁওবাসীৰ ৰাইজে মণিবৌ স্বামী বাবাটো বৰুৱা গৃহত জুৰিলে বিহু। বিহু দিনকেইটাত অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক নিজৰ গাঁৱৰ বোৱাৰী হিচাপে পাই আনন্দ লাভ কৰিছে গাঁওবাসী ৰাইজে। ইয়াৰ পিছতে অসমৰ জনপ্ৰিয় অষ্টভাষিক ৱেব মিডিয়া তথা অনলাইন চেনেল আছাম ফ'কাছে মণিবৌ স্বামী বাবাটো বৰুৱাৰ পৰা মনৰ কথা জানিব বিচাৰিলে। আছাম ফ'কাছৰ কেমেৰাৰ সন্মুখত মনৰ কথা দাঙি ধৰিলে মণিবৌ স্বামী বাবাটো বৰুৱা অৰ্থাৎ বিশ্বজ্যোতি বৰুৱাই। কেনেকুৱা অনুভৱটো কেনেকুৱা আজি দিনটো? অনুভৱ ভাল আৰু প্ৰথমতে আছাম ফ'কাছৰ জৰিয়তে আৰু মৃগাংকৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আশা কৰোঁ সকলোৱে ভৰি পৰে আৰু বহুত ভাল, যিহেতু ঘৰৰ চোতালত মা দেউতাৰ লগত আছোঁ, নিশ্চয় ভালেই লাগিছে। অনুভৱটো নিশ্চয় ভাল। তাইৰ লগত আগতে বহাগত আচলতে আমি পোৱা নাছিলোঁ, বিভিন্ন বিহুমঞ্চত আগৰ পৰাই পাই আছোঁ, কিন্তু নিজৰ চোতালত বহাগত বহুত আমাৰ নাওবৈচাত ফুৰিবলৈ পাই আছোঁ। গতিকে মই প্ৰথম ৱাইফ হিচাপে আছেই, কিন্তু এগৰাকী অসমৰ অভিনেত্ৰী হিচাপে মোৰ ফালৰ পৰা মোৰ গৃহত আছে, মই বহুত কেমেৰাত মনজিত লেখকৰ সহযোগত লখিমপুৰ জিলা সংবাদদাতা মৃগাংক মোহন দত্তৰ ৰিপৰ্ট আছাম ফ'কাছ।